ইউটিউব চেনেল অসম ইতিহাসৰ এয়া আছিল দ্বিতীয় অৰ্থাৎ পাৰ্ট 2 ভিডিঅ' তো ভিডিঅ' সম্পূৰ্ণলৈকে চাব আৰু লাইক কৰিবলৈ প্লিজ নাপাহৰিব কাৰণ এই চেনেলটোত এনেধৰণৰ ভিডিঅ' আমি আপলোড কৰি গৈ আছোঁ তো আগলৈ এনেধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব পাৰিব তো বলক আমি মেইন টপিকলৈ যাওঁ তো এতিয়া আমি আৰম্ভ কৰিম 110 নম্বৰৰ পৰা ইয়াতে আমি অসম হিষ্ট্ৰীৰ বিষয়ে আলোচনা কৰিম গতিকে ভিডিঅ' সম্পূৰ্ণ চাব বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে পাব পাৰিব এই ভিডিঅ'টোত আৰু এটা কথা এই ভিডিঅ' আপোনালোকৰ সকলো প্ৰকাৰৰ পৰীক্ষাৰ কাৰণে সহায়কাৰী হ'ব তো বলক আৰম্ভ কৰোঁ কোন চনত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল তাতে অপশ্যন আছে 640 600 626 540 অৰ্থাৎ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত পুষ্য বৰ্মনৰ ৰাজত্বকালত ভূতি বৰ্মনৰ ৰাজত্বকালত ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত আৰু শুদ্ধটো হ'ব 640 খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত নেক্সট কুৱেশ্যন আছে চাওক কামৰূপৰ বিষয়ে উল্লেখ কৰা হিউৱেন চাঙৰ কিতাপখনৰ নাম কি আছিল অপশ্যন নম্বৰ চি ইউকি খ বুৰঞ্জী গ ইণ্ডিকা গ অসম ইতিহাস ইয়াৰ শুদ্ধটো হ'ব ক চি ইউকি অৰ্থাৎ চি ইউকি নেক্সট কুৱেশ্যন ভাস্কৰ বৰ্মনৰ পৰা হিউৱেন চাঙে গ্ৰহণ কৰা একমাত্ৰ উপহাৰটি কি আছিল ইয়াৰ শুদ্ধটো হ'ব এটা টুপি আছিল ভাস্কৰ বৰ্মন দিছিল হিউৱেন চাঙক এটা টুপি দিছিল আৰু সেই টুপি পিন্ধিয়ে তেওঁ উভতিছিল ঘৰলৈ নিজৰ দেশলৈ হিউৱেন চাঙৰ দস্তাবেজত লিপিবদ্ধ কৰা হৈছে যে কামৰূপত যথেষ্ট সংখ্যক দেশ আছিল ইয়াৰ শুদ্ধটো হ'ব দেৱ মন্দিৰ আছিল বা হিন্দুসকলৰ মন্দিৰ আছিল নেক্সট কুৱেশ্যন হিউৱেন চাঙে ভাস্কৰ বৰ্মনৰ পৰা গ্ৰহণ কৰা উপহাৰটো ঠাণ্ডাৰ পৰা সুৰক্ষিত ৰখাৰ বাবে প্ৰস্তুত কৰা হৈছিল আৰু ইয়াত সুধিছে এইটো কি আছিল মানে ঠাণ্ডাৰ পৰা ৰক্ষা কৰিবলৈ বস্তুটো মেড কৰা আছিল মানে মেড ফৰ প্ৰটেক্ট ফ্ৰম উইণ্টাৰ অ'কে তো ইয়াৰ শুদ্ধটো হ'ব হলালি টুপি যিটো টুপি দিছিল ভাস্কৰ বৰ্মন হিউৱেন চাঙক সেইটো টুপিয়ে নেক্সট কুৱেশ্যন হিউৱেন চাঙৰ মতে কামৰূপৰ পৰিধি কিমান আছিল শুদ্ধটো হ'ব 1700 মাইল নেক্সট কুৱেশ্যন হিউৱেন চাঙে তেওঁৰ বিৱৰণত বৰ্ণনা কৰিছিল যে কামৰূপৰ পৰিধি দেশ আছিল ইয়াৰ শুদ্ধটো হ'ব 10,000 লি প্ৰায় 1700 মাইল 2720 কিলোমিটাৰ তো লি আছিল পুৰণি হিচাপ কৰা এইটো দূৰত্ব জোখা পদ্ধতি নেক্সট কুৱেশ্যন আছে চাওক হিউৱেন চাঙৰ বিৱৰণত বিশেষভাৱে কামৰূপৰ লোকসকলক সন্মান জনোৱা দুই প্ৰকাৰৰ ফলৰ কথা উল্লেখ কৰা হৈছে এই দুটা কি আছিল কঁঠাল আৰু নাৰিকল মানে ফলৰ কথা কৈছিল তো দুই প্ৰকাৰৰ ফল আছিল সন্মান জনোৱাতে দিছিল বুলি এনেকুৱা কিবা এটা প্ৰথা আছিল চাগে তো ইয়াতে দুটা ফল আছিল ইয়াৰ কঁঠাল আৰু নাৰিকল শুদ্ধটো হ'ব নেক্সট কুৱেশ্যন হিউৱেন চাঙৰ মতে জাতি অনুসৰি ভাস্কৰ বৰ্মন আছিল এক দেশ ব্ৰাহ্মণ শুদ্ধটো হ'ব ব্ৰাহ্মণ নেক্সট কুৱেশ্যন হিউৱেন চাঙৰ মতে কামৰূপৰ লোকসকল আছিল দেশ ইয়াৰ শুদ্ধটো হ'ব কম উচ্চতা আৰু হালধীয়া বৰণৰ ইয়াতে সুধিছে ৰেছ তো কম উচ্চতা আৰু হালধীয়া বৰণৰ নেক্সট কুৱেশ্যন হিউৱেন চাঙৰ বিৱৰণত ভাস্কৰ বৰ্মনৰ নিয়ন্ত্ৰণত থকা বংগোপসাগৰৰ বিখ্যাত বন্দৰটোৰ নাম কি আছিল ইয়াৰ শুদ্ধটো হ'ব তাম্ৰলিপি নেক্সট কুৱেশ্যন প্ৰাচীন কালত তাম্ৰলিপি কিহৰ বাবে বিখ্যাত আছিল আৰু শুদ্ধটো হ'ব সাগৰৰ বন্দৰ যিটো মানে সাগৰত জাহাজ ঘাট বুলি কোৱা হয় বৰ্তমান তেনেকুৱা টাইপৰ কিবা এটা আছিল নেক্সট কুৱেশ্যন কামৰূপ ৰাজ্যত প্ৰৱেশ কৰাৰ আগতে চীনা বৌদ্ধ সন্যাসী হিউৱেন চাঙে কোনখন নদী পাৰ কৰিছিল ইয়াৰ শুদ্ধটো হ'ব কৰতোৱা নদী পাৰ কৰিছিল নেক্সট কুৱেশ্যন হিউৱেন চাঙে বৰ্মন ৰাজবংশৰ শাসনকালক কিদৰে মনোনীত কৰিছিল ইয়াৰ শুদ্ধটো হ'ব কিদৰে মনোনীত কৰি ব্ৰাহ্মণসকলে মনোনীত কৰিছিল অ'কে নেক্সট কুৱেশ্যন আছে নালন্দা বিশ্ববিদ্যালয়ত মোহৰ এৰি যোৱা কামৰূপৰ শাসকজন কোন আছিল শুদ্ধটো হ'ব ভাস্কৰ বৰ্মনে নালন্দা বিশ্ববিদ্যালয়ত মোহৰ এৰি গৈছিল ভাস্কৰ বৰ্মনৰ দিনত ভাস্কৰ আব্দুল যিটো মোহৰ টকা কইন্স এৰি গৈছিল ভাস্কৰ বৰ্মনে দেশৰ মহান ধৰ্মীয় পৰিষদ উপস্থিত আছিল কনৌজসকলৰ মহান ধৰ্মীয় পৰিষদত উপস্থিত আছিল নেক্সট কুৱেশ্যন কুমাৰ ভাস্কৰ বৰ্মনে অসমত দেশ শতিকাত শাসন কৰিছিল ইয়াৰ শুদ্ধটো হ'ব 6ষ্ঠ শতিকাত অৰ্থাৎ 600 পৰা 650 বছৰলৈকে প্ৰায় 50 বছৰ ৰাজত্ব কৰিছিল নেক্সট কুৱেশ্যন আছে ভাস্কৰ বৰ্মন এজন দেশৰ উপাসক আছিল শুদ্ধটো হ'ব শিৱৰ উপাসক আছিল নেক্সট কুৱেশ্যন ভাস্কৰ বৰ্মনৰ শাসনকালত দেশ কামৰূপৰ মুখ্য উদ্যোগ আছিল ইয়াৰ শুদ্ধটো হ'ব নাও নিৰ্মাণ আছিল কামৰূপৰ মুখ্য উদ্যোগ তো গাইজ আৰু বহুতো কুৱেশ্যন আছে আপোনালোকে এই ভিডিঅ'টোত নাপাব নেক্সট ভিডিঅ'ত পাৰ্ট 3 আপোনালোকে পাব গতিকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিবলৈ প্লিজ নাপাহৰিব যদি আপোনালোকক PDF লাগে আমাক টেলিগ্ৰামত জইন হ'ব পাৰে আমি অতি শীঘ্ৰে PDF লঞ্চ কৰি আছোঁ আজিলৈকে আছিল নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পাম